টিপছ ইন আছামিজ মই চেনেলটো যদি আপুনি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি লওক আৰু কাষত থকা ঘণ্টা বটনটো টিপিবলৈ একেবাৰে নাপাহৰিব যাতে আপুনি এনেকুৱা ধৰণৰ টেকনিকেল ৰিলেটেড ভিডিঅ' কেতিয়াও মিছ নকৰে। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাম যে পেটিএমত যদি আপোনাৰ কেছবেক আছে আপোনাৰ পাছবুকত তেনেহ'লে সেই পইচাখিনি আপুনি কেনেকৈ আপোনাৰ নিজৰ বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰি ল'ব পাৰে। এতিয়া মোৰ নিজৰ পাছবুকত গৈছোঁ, ইয়াত আছে মোৰ 445 টকা। এতিয়া মই ইয়াৰ পৰা 400 টকা মোৰ নিজৰ বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰিম। ইয়াত তলত দেখা পাইছে যে চেণ্ড মানি টু বেংক, ইয়াত মই ক্লিক কৰিছোঁ। তাৰপিছত ট্ৰেন্সফাৰ, ইয়াৰ পিছত একাউণ্ট নাম্বাৰ, আপোনাৰ একাউণ্ট হোল্ডাৰ নেম আৰু IFSC কোড দিব লাগিব। IFSC কোডটো যদি নাজানে তেনেহ'লে ফাইন IFSC কোডত ক্লিক কৰিলে হ'ল। তাৰপিছত চিলেক্ট ব্ৰাঞ্চটো মই ষ্টেট বেংক অফ ইণ্ডিয়া, মই ষ্টেট বেংক চিলেক্ট কৰিম। তাৰপিছত আপোনাৰ ষ্টেট চিলেক্ট কৰিব আছাম, ষ্টেট বেংক অফ ইণ্ডিয়া চিলেক্ট কৰি আছোঁ, ষ্টেট আছাম। তাৰপিছত মোৰটো ব্ৰাঞ্চটো ক'ত হয়, মুকালমাত, সেইকাৰণে মুকালমাত ক্লিক কৰিছোঁ আৰু ইয়াত দেখা পাইছে আহি গ'ল। তাৰপিছত কণ্টিনিউ কৰি দিলে আপোনাৰ IFSC কোডটো আহি যাব। তাৰপিছত এমাউণ্ট 400 টকা আৰু তলত ইয়াত আপুনি যি লিখি দিয়ে আপোনাৰ নিৰ্দিষ্টমতে লিখি দিব পাৰে। ইয়াত মই ফ্ৰী লিখি দিছোঁ। তাৰপিছত প্ৰচেছ ক্লিক কৰিছোঁ। ইয়াত আপোনাক কনফাৰ্ম কৰিব দিব। তাৰপিছত আপুনি কনফাৰ্ম কৰি দিলে হ'ল। এতিয়া মোৰ এই 400 টকাটো মোৰ বেংক একাউণ্টত চেণ্ড হৈ গৈছে পেটিএমৰ পৰা। লগে লগে মোৰ মোবাইলত মেছেজ আহি গ'ল যে মোৰ একাউণ্টত 400 টকা ক্ৰেডিট হৈছে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু যদি কিবা পেটিএমৰ বিষয়ে জানিব লগা আছে তেনেহ'লে মোৰ এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব পাৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।